তো হেল্ল' গাইজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মই যে আছে মোৰ আজি এটা অন্য ভিডিঅ' লৈ তো গাইজ বলক আজি মই ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ আজি মই যিটো টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ সেই টপিকটোৰ বিষয়ে বহুতে জানিব পাৰে আৰু যিসকলে জানে বহুত ভাল তেওঁলোক জনাৰ বাবে, কিন্তু আৰু যিসকলে নাজানে তেওঁলোকক এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তো গাইজ আজি আমাৰ ভিডিঅ'ৰ মেইন টপিকটো হৈছে যে আপুনি কোনোবা এজন মানুহৰ হোৱাটছআপ ষ্টেটাছ সেই মানুহজনে নজনাকৈ কেনেকৈ চাব, অৰ্থাৎ সেইজন মানুহে ধৰক চেক কৰিলে যে আজি মোৰ হোৱাটছআপৰ ষ্টেটাছ কোনে কোনে চালে, কিন্তু যেতিয়া তেওঁ চেক কৰিব সেই চেক কৰা লিষ্টখনত যিটো ভিউড বাই 15কে আহে সেই লিষ্টখনত আপোনাৰ নামটো নাথাকিব, কিন্তু আপুনি বৰঞ্চ তেওঁৰ ষ্টেটাছটো আগতীয়াকৈ চাই থৈ দিছে। তো গাইজ এইটো কাম কেনেকৈ কৰিব, তো গাইজ তাকে জানিবলৈ আজি আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ এইটো কাম কৰিবলৈ আমি প্ৰথমতে যাব লাগিব আমাৰ হোৱাটছএপত। তাত গৈ যিটো কোণাত দেখি 3টা ডট আছে তাত আমি টিপি দিম। টিপি দিয়াৰ পিছত যিটো অপশ্যন আছে ছেটিঙৰ তাত আমি টিপি দিম। টিপি দিয়াৰ পিছত যিটো ফাৰ্ষ্ট অপশ্যন আছে একাউণ্টৰ তাত আমি টিপি দিম। টিপি দিয়াৰ পিছত যিটো ফাৰ্ষ্ট অপশ্যনটোৱে আছে প্ৰাইভেচি তাত টিপি দিম। টিপি দিয়াৰ পিছত ইয়াৰ এটা অপশ্যন আহিব ৰিড ৰিচিপ্টছ, সেই যিটো অন কৰা আছে তাক আমি অফ কৰি দিম, আৰু অফ কৰি দিয়াৰ পিছত আমাৰ যিটো কাম আছে সেই কামটো আমাৰ সম্পূৰ্ণ হৈ গ'ল। তো গাইজ আশা কৰোঁ আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানে, টাটা বাই বাই।